আজি একেবাৰে লৰালৰি কিহৰ কাৰণে জানে নাই ঘৰত আহিব আলহী আৰু মোৰ গা ধুওঁতে বাজি গ'ল 12টা এতিয়া মোক মায়ে কৈছে যে মাংস বনাব লাগিব আকৌ হাঁহৰ মাংস কাৰণ আলহী আহিব ভণ্টিৰ দুজনী ফ্ৰেণ্ড আহিব গতিকে সিহঁতকতো আৰু ব্ৰইলাৰ মাংস বা গাহৰিৰে খুৱাব নোৱাৰোঁ গতিকে হাঁহৰ মাংস খুৱাব লাগিব সেইকাৰণে দেউতাই পূৰা লৰালৰিকৈ ৰাতিপুৱাই হাঁহৰ মাংস একদম কাটি বাছি ঘৰতে থৈ গৈছে এইফালে আমাৰ হাঁহৰ মাংস এইখিনি এতিয়া মই এইখিনি বনাবৰ কাৰণে ডাইৰেক্টলি আহি গ'লোঁ পাকঘৰলৈ আপোনালোকে ইণ্ট্ৰ এতিয়ালৈকে দিয়াই নাই দিম মই মোৰ নিজৰ মানে ইণ্ট্ৰটো মানে মই এনেকৈ দিবলৈ আজিকালি অলপ টান পাওঁ ভইচ অভাৰ দি কেনে দি আছোঁ এইফালে মই হাঁহৰ মাংস পূৰা বনাবলৈ ৰেডি হৈ গ'লোঁ মানে কেৰাহীত দি দিছোঁ আপোনালোকেতো মোতকৈ বহুত বেছি ভালকৈ ৰান্ধিব জানে তথাপিও মোৰ ষ্টাইলত অকণমান দেখাওঁ কোমোৰা আজি নাপালোঁ ৰাইজ বিচাৰিলোঁ কাৰণ আলহীও একদম জল্দি ক'লে যে আজি গৈ আছোঁ ঘৰতো কোমোৰা নাই গতিকে বজাৰো যাবলৈ দেউতাই সময় নাপালে আৰু ময়ো ওলাই যাবলৈ সময় নাপালোঁ যিহেতু এইকেইদিন সদায় শ্বুটিং কৰি আছোঁ গতিকে মোৰ ওলাই যাব একেবাৰে মন নাছিলে গতিকে ভাবিলোঁ যে আলুৰেই বনাম এতিয়া মই নিমখ চিমখ দি দিলোঁ হালধি দি দিলোঁ হালধি নিমখ কিন্তু মেইন হয় দেই নিমখ কম হ'লে মই খাই ভাল নাপাওঁ আৰু হালধি কম মানে ৰংটো কম হ'লে মই খাই ভাল নাপাওঁ এনেকৈ ভাজি অকণমান ভাজা হোৱাৰ পিছতে মই দি দিছোঁ এয়া ঢাকনিখন গুচাই দেখিলোঁ একেবাৰে তেল কিন্তু কমকৈ দিছিলোঁ দেই বনাওঁতে আৰু এইফালে পূৰা মই জিৰা মছলা দি দিলোঁ আজি মানে আমাৰ ঘৰত খুন্দা মছলাটো নাই মানে যিটো ঘৰতে আমি ৰেডি কৰোঁ সেইটো নাই গতিকে আজি মানে দোকানৰ পৰা অনা পেকেটিংটোৱে দিবলগীয়া হৈছে এয়া ৰেড চিলি আৰু এয়া চিকেন মছলা অলপ দি দিছোঁ মছলা একদম কম দিওঁ আমি এয়া চিকেন মছলাখিনি দিলোঁ শেষেই হৈছে পেকেটটো তাৰপিছত লাৰি থাকিলোঁ মানে আমি ঘৰতে যিটো আদা নহৰু পেষ্ট মানে আদা নহৰু যিটো খুন্দো সেইটো আমি মাংসত হওক মাছৰ আঞ্জাত হওক সেইটো বেছিকৈ ব্যৱহাৰ কৰোঁ এয়া জিৰা বা ধনিয়া মছলা এইবিলাক আমি কমকৈ ব্যৱহাৰ কৰোঁ আৰু ঠাণ্ডাৰ দিনততো ধনিয়াটোৱে কৰা যায় আৰু ইফালে মই মছলাখিনি ধুনীয়াকৈ আঞ্জাখিনিত দি দিলোঁ খুব ধুনীয়া মানে কালাৰটো হৈছে কালাৰটো দেখি মানে মোৰ মানে তেতিয়াই অলপ মানে এডিট কৰি থাকোঁতেই মানে খাওঁ লাগি গৈছে কিন্তু তেল কিন্তু বহুত উঠিছে ব্লগবোৰ মোৰ দিওঁতে অকণমান দেৰি হৈ আছে 2-3 দিনৰ মূৰে দিবলৈ আজিৰ পৰা মই ট্ৰাই কৰিম আপোনালোকৰ ওচৰত ভিডিঅ' যিহেতু ব্লগ আপলোড পৰা নাই টাইমমতে সেইকাৰণে হয়তো ভিউজবিলাকো কম হৈ আছে আপোনালোকে ভিডিঅ'সমূহ চাবচোন আৰু অকণমান যদি পাৰে মোৰ ভিডিঅ'সমূহ শ্বেয়াৰ কৰি দিব তেতিয়াহে মোৰ আকৌ ভিডিঅ' বনাবলৈ উৎসাহ পাম নে কি কয় আৰু এইফালে মই আলু দি দিছোঁ যিহেতু কোমোৰা নাই আলুৰে কাম চলাইছোঁ আৰু একদম গপ মানে চব বস্তু বিচাৰিলে যিহেতু নাপাওঁ ঘৰতো এইবিলাক এভেইলেবল নাথাকে কোমোৰা বা লাও এইবিলাক গতিকে কোমোৰা দিয়া নহ'ল এনেকৈ আলু দি পিনে মই ধুনীয়াকৈ মাংসটো সিজাই ল'ম ঢাকনি দি দিছোঁ ঢাকনিখন মই 10 মিনিটৰ কাৰণে দিলোঁ দিয়াৰ পিছত দেখিলোঁ পানী দিব পৰা হৈছে অলৰেডি মই আগতে দুবাৰ পানী দি পিনে সিজুৱাইছোঁৱেই মানে মাংসখিনি সেইখিনি আপোনালোকক দেখুওৱা নহ'ল এইবাৰ একেবাৰে গ্ৰেভিৰ কাৰণে মই পানী দি দিম এই পানীখিনি শুহি যোৱাৰ পিছতে আৰু আমাৰ আঞ্জা ৰেডি হৈ যাব গতিকে হাঁহৰ মাংস খাব খুব ভাল পাওঁ হাজাৰ গৰম হওক মই মানে দিলে খাব পাৰিমেই আৰু তেনেকুৱা গাইজ পূৰা আপোনালোকক ৰেচিপি দিওঁতে মই একো ক'বই পৰা নাই মুখেদি পূৰা দেখিছেনে একেবাৰে ঘামি গৈছোঁ মানুহ হেল্ল' এভৰিৱান নমস্কাৰ মই নিশাই মোৰ ইউটিউব চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনালোঁ আৰু আজি ভণ্টিৰ লগ আহিছে দুজনীমান আলহী অহাৰ কথা গতিকে মাংস বনাই আছোঁ আলহী অলৰেডি আহি পালে আটাও দিলোঁ সেইখিনি বাৰু নেদেখালোঁ আলহী আহিছে গতিকে কথামতে কাম কিবা এটা বনাব লাগিল সেইকাৰণে দেউতাই হাঁহৰ মাংস মানে ঘৰৰে হাঁহ এটা মাৰিলে হাঁহৰ মাংস বনাই আছোঁ এতিয়া মই বাকীবিলাক মায়ে বনালে আপোনালোকক অকণমান আপোনালোকে চাই থাকক ভিডিঅ'টো হাঁহৰ ৰেচিপি মানে হাঁহৰ মাংসৰ ৰেচিপি আপোনালোকক দিম বুলি মই ভাবিলোঁ চাই থাকক মই ষ্টেণ্ড আনিছোঁহে কিন্তু ষ্টেণ্ডৰ একো ব্যৱহাৰেই নহয় এয়া ষ্টেণ্ডপাত ইয়াতে কোণাতে থৈ দিছোঁ হাতেৰে কাম চলাই যাওঁ নহ'ব মোৰ দ্বাৰা চেলেঞ্জ ভিডিঅ' ধেৰ এডাল কাম আহিব মই থৈ দিওঁ বহুতে কমেণ্ট কৰিব যে এই গৰমত হাঁহৰ মাংস তেল ফুটি মৰিব কিবা কিবি কৰিব বাৰু দুই এটা আছে বেয়া কমেণ্টটো কৰে নাই ৰাইজ কি ক'ব আৰু মানে খোৱাই মানুহ হাঁহ প্ৰিয় মানুহ খুব ভাল পাওঁ হাঁহ খাই মই বাই দা ৱে ইমান গৰমত মই হাঁহৰ মাংস বনাই আছোঁ হাঁহৰ মাংস খাম বেছি নাখাওঁ দিয়কচোন হ'লেও হাঁহৰ মাংস খাম তো মানে আপোনালোকে ভাবিব পাৰে এই গৰমত কি হাঁহৰ মাংস বনাইছে মানে এনেকুৱা টাইপ যিহেতু খাই ভাল পাওঁ হাঁহ একদম মানে হাঁহ আৰু গাহৰি মোৰ ফেভৰেট হয় এতিয়া গাহৰিটো অনা নহ'ল মানে ভণ্টিকেইজনীও চাগে এজনী মানে গাহৰি নাখায় গতিকে হাঁহকে আনিলে হাঁহৰ মাংস মানে ঘৰতে মাৰিলে এনেকৈ বনালোঁ আৰু মানে ভাল পোৱা বস্তুটো গৰম হওক ঠাণ্ডা হওক নো মেটাৰ পূৰা বনাওক আপোনালোকে কোনে হাঁহৰ মাংস খাই ভাল পায় কমেণ্ট কৰি জনাওক মোক দেই আৰু যদি কাৰোবাৰ বহুত ভাল পায় মোৰ লগত পূৰা মিলি কেনে আহি যাওক আমাৰ ঘৰত হাঁহ লৈ আহিব মই বনাই আপোনালোকক খুৱাম আহি যাব কমেণ্ট কৰিব কোনে খাই ভাল পায় এইখন মিলি চাওঁ ৰ'ব কেনেকুৱা হৈছে কালাৰ চালাৰ ৰ'ব দেখাই আছোঁ একদম ধুনীয়া আৰু অকণমান শুহিব দিম মই ৰান্ধনি মই নিজে টেষ্ট কৰি চাম
হৈছে এতিয়া মই ইয়াতে মিক্স যে এটা মছলা পায় গ্লাছতে ভৰিছোঁ এই কিবা কিবি যে জালুক চালুকবিলাক থাকে সেইটো এতিয়া তাত দিম মছলা ৰমাৰ আঞ্জা আমাৰ হাঁহৰ মাংস হৈ গ'ল ৰেডি পূৰা উতলি আছে এতিয়া মই আলহীক দিম তেল চাওক ৰাইজ তেল ইমান তেল ওলাইছে এতিয়া মই এই আলহীক ভাজি দিম আৰু সেইখিনি দেখাওঁ বাৰু আপোনালোকক ফাইনেলি হৈ গ'ল আমাৰ হাঁহৰ মাংস এতিয়া আলহীক দিম আৰু খাবলৈ ফ্ৰেণ্ডছ আজি একেবাৰে 41 ডিগ্ৰী চেলচিয়াছ এতিয়ালৈকে এতিয়া 12টামান বাজিছে 1টামান বাজিছে আৰু এই মাখা গোটেই দাদা নাই আজি ঘৰত মানে তাৰ গোটেই গ্লাছ গোটেইখিনি নিজৰ হেঁতৰ জানো নাইহে তাৰ গোটেইখিনি উলিয়াই লৈছে তাৰ পৰা মই কিন্তু পিন্ধা নাই মই কিন্তু পিন্ধা নাই বাৰু আপোনালোকক মই দেখাইছোঁ আমাৰ ধুনুৰ চুলি চাওক এনেকুৱা ঘন আজিৰ দিনত কিন্তু ইমান ঘন হয় বাৰু আছে বহুতৰে আছে ইমান ঘন চুলি দেখা দিয়া চাওক গাঁঠি দিম চাব দিয়ক এই চাওক ইমান ঘন চুলি আজিকালি মানে আমি মানে এতিয়া ইমান টাউলি হৈ গৈছোঁ এইও টাউলি হৈ গৈছে আমি মানে আদিবাসী হেয়াৰ অইল ঘুৰিব লাগিব এতিয়া কিন্তু আমাৰ ধুনুৰ পুৰা জন্মৰ চুলি মোৰ পৰা ইমান ধুনীয়া হৈ আছে তাই কি হোৱা তাই মানে গাটো ধুই আহি আমি বা একদম ষ্টাইলতে থাকোঁ নহয় মানে গা চা মানে মাথা চাথা ধুই আহি আমি আৰু তেল চেল নুঘুহোঁ এই পুৰা মাথাটো ধুই আহি জিকাক একদম তেল ঘুৰি দিয়ে সেইকাৰণে চাওক ফল গাইছ এই কিহৰ কাৰণে আহিছে কিন্তু আদিবাসী তেল না নাৰিকল তেল কি মানে মায়াকে ঘুহে দিয়ে তাইক নাৰিকল তেল এনি টাইম নাৰিকল তেল ঘুহে গতিকে এনেকুৱা হৈছে আজি চাগে খোৱা নাই গৰম বেছি কাৰণে কিন্তু নাৰিকল তেল ইমান ধুনীয়া হৈছে চুলি নিজৰটো বেয়া ৰাইজ সেইটো মই নকওঁ নিজৰ চুলিখিনি বেয়া কিন্তু আপোনালোকক এডভাইচ এটা দিব পাৰোঁ নাৰিকল তেল বহুত বেছি ভাল হয় চুলিৰ কাৰণে মোৰতো দেখিছে না এইবিলাক যাই নোহোৱা হৈ গৈছে এয়া আপোনালোকে মোক জনাবচোন কি তেল লগালে মোৰ চুলিখিনি অলপমান লাইনত আহিব একদম জাবুৰি হৈ গৈছে একেবাৰে আপোনালোকক 11টা বজাত লগ পাইছোঁ এই 11টা বজাতনো মই কি কৰি আছোঁ এনেকৈ পূৰা লিপষ্টিক সাজি আছে এয়া দেখিছেনে স্ক্ৰিপ্ট মই আহি পালোঁ ঘৰত মানে এতিয়া নাটক ৰিহাৰ্চেলৰ পৰা আৰু ৰ'ব মই স্কিনটো আপোনালোকক দেখাই আছোঁ এই গৰমত যে মই কাম কৰিছোঁ এইবিলাক দেখিছেনে কেনেকুৱাকৈ উঠিছে মানে পিম্পল কেনেকৈ ঠিক হয় ৰাইজ ইমানো নুঠে 2-এটা উঠে পূৰা জ্বালা দিয়ে আপোনালোকে জনাবচোন পিম্পল কেনেকৈ ঠিক হয় আৰু বহুত চুলি যোৱা হৈছে সেয়াও জনাব বাকী আজি ভিডিঅ'টো এইখিনিতে এণ্ড কৰোঁ মই ভাত চাত খাই এতিয়া শুই যাওঁ বাই